And welcome back to my another vlog. তো আপোনালোকেতো দেখিছিলে আগৰ ব্লগত যে মই গুৱাহাটী গৈ আছিলোঁ। তো এয়া আমি আহি গুৱাহাটী পাই গ'লোঁ, গুৱাহাটী ষ্টেচনত। যিহেতু আমি বহুত ৰাতি আহি পাইছিলোঁ, 3:30মান বাজিছিলে। তো আমাৰ ৰুমলৈ যাওঁতে মানে 5টা 5:30 বাজি গ'ল। আৰু এতিয়া আমি গৈ আছোঁ ষ্টেচনৰ পৰা। আৰু দেখিছে নহয়, পোহৰ হৈছে আৰু তেনেকুৱা মানত আমি মানে ৰুম গৈছোঁ। আৰু এয়া আমি আহি পাই গ'লোঁ ৰুমলৈ। দেখিছেনে ৰুমৰ ওপৰৰ পৰা ইমান ধুনীয়া ভিউটো। মই যিহেতু মানে গুৱাহাটী ফাৰ্ষ্ট টাইম আহিছোঁ, তো অলপ এক্সাইটমেণ্ট লাগি আছে যে গুৱাহাটীখন কেনেকুৱা। এইটো দেখিছে নহয়, আমি থকা ৰুমটো এইটো ইমান ধুনীয়া। আৰু ভালো লাগিলে ৰুমটোত বাৰু, একদম কমফৰ্টেবল লাগিলে, ঘৰৰ নিচিনাই লাগিছে। কাৰণ মানে ঘৰৰ মানুহ আছে গোটেইখিনি, সেইটো কাৰণে। আমাৰ ইয়াত দেখিছে ন, অকণমানিজনী টিভি চোৱাত ব্যস্ত। আৰু পোৱালীক দেখিছে, তাৰো উৎপাত কমা নাই। আৰু আমি এতিয়া মানে চাহ খাবলৈ গৈ আছোঁ। যিহেতু আমি বহুত ৰাতিপুৱা আহি পাইছিলোঁ, একো খোৱাই নাছিলোঁ। এইটো চাহ খাবলৈ এয়া ওলাই আহিছোঁ। উৎপতীয়া পোৱালি দেই, এইটো চাওক। আপোনালোকৰ ঘৰতো আছেনে এনেকুৱা উৎপতীয়া পোৱালি? এই খিৰিকীৰ ওপৰত জঁপিয়াই থকা পোৱালি, দেখিছে নহয় বন্ধু বান্ধৱীসকল, এয়া চাওক। তাৰপিছত ৰুমলৈ গ'লোঁ, আকৌ ওলাই আহিলোঁ এয়া কেকাৰ লগত ফ্ৰুটছ ল'বলৈ। তাৰপিছত এতিয়া ওলাই মেলি আমি যিটো কামত আহিছিলোঁ, সেইটো কামৰ বাবে আমি বৌ, মই, কেকা আৰু পোৱালিটা গৈ আছোঁ। আৰু এয়া আমি এতিয়া হোটেলত সোমাইছোঁ ভাত খাবলৈ। ভাত চাত খাই আৰু তালৈ ওলাম। ইমান ট্ৰেফিক, ইমানেই জাম লাগে মানে গুৱাহাটীত। মই যিহেতু ফাৰ্ষ্ট টাইম আহিছোঁ, মই প্ৰথমবাৰ দেখিছোঁ, মোৰ কাৰণে একদম নতুন। যিহেতু আমাৰ গোলাঘাটত এনেকুৱা ট্ৰেফিক নহয়। আধা ঘণ্টামান ট্ৰেফিকৰ পাছত আমি নামিলোঁ। নামাৰ পাছতো কি হ'ল, ভুল ৰাস্তাত নমাই দিলে। য'ত আমি নামিব লাগিছিলে তাত ননমালে, বেলেগ এটা ৰাস্তাত নমাই দিলে। তাৰপিছত এয়া আমি খোজকাঢ়ি আহি পালোঁ। আমি আহি পাইছোঁহি আৰু পাই মেলি আহিলোঁ, কাম হ'ল। তাৰপিছত আমি এনেই আৰু ফুৰাটোতো নহ'ল, এনেই আহিলোঁ অলপ ৰাস্তাতে। যিহেতু বজাৰবোৰ আছে, আজি ফুৰিলোঁ মেলিলোঁ। এয়া গণেশ চতুৰ্থীৰ বিসৰ্জন হৈ আছিলে, মানে আজি বিসৰ্জন আছিলে। তো দেখিছে নহয়, তাতো বহুত ভিৰ হৈ আছিলে, আমি ভালকৈ ফুৰিবই নোৱাৰিলোঁ। দেন আকৌ উভতিছোঁ ৰুমলৈ, আকৌ যাম। বহুত দেৰি ফচিলোঁ। তাৰপিছত আহি পালোঁ যেনে তেনে ৰুম। আহি আকৌ অকণমান ওলাই আহিছোঁ গোটেইকেইটা, ভাত চাত খালোঁ, খাই মেলি আহিলোঁ। আহি এয়া আৰু ৰাতি হ'লেই, যিহেতু বহুত ভাগৰ লাগিছে, টোপনিও কম, আগদিনাখনো পোৱা নাছিলোঁ। দেন এয়া হৈছে ৰাতিপুৱা উঠি। হেল্ল' গাইজ, এই দেখিছে নহয়, উঠিলোঁ। উঠি মেলি খোৱাৰ পৰা উঠি মুখ চুখ ধুই চাহপান খাই এতিয়া ৰুমৰ লগতে এনেকৈ বাছখিনি দেখিব ইয়াতে বহি আছোঁ, ফেনখন চলাই ইয়াতে বহি আছোঁ। ইমান আৱাজ, ইমান গাড়ী, আৰু মানে গাড়ীৰ আৱাজে মানে মোৰ মাত শুনাই নাই চাগে আপোনালোকে। তো কথাটো এইটো হৈছে মানে, আজি যামগৈ ৰাতি থকা নিচিনাই হ'ব। এদিনটো ট্ৰেইনতে গ'ল আৰু কালি ৰাতিটো থাকিলোঁ। আমাৰ যোৱাৰো সময় হৈ আহিলে ঘৰলৈ। তো ৰুম চুম সামৰি সেয়া ওলালোঁ। আৰু আমাৰ যিহেতু ট্ৰেইন আছে, তো আমি ওলাই আহিব লগা হ'ল। অলপ দূৰ আহিছিলোঁহে, অহাৰ পিছত বাছৰ পৰা নমাৰ লগে লগে অলপ পাছতে বৰষুণ। গুৱাহাটী বৰষুণ নকমেই। দেন আমি ষ্টেচন আহিলোঁ। আহি মেলি পালোঁ 1 ঘণ্টা লেট আছে ট্ৰেইন। তো আমি ষ্টেচনতে অলপ দেৰি ৰখিলোঁ। ৰখাৰ পাছত এয়া টাইম হ'ল, আমি গৈ আছোঁ ঘৰলৈ, আকৌ গোলাঘাট ঘৰলৈ বুলি গৈ আছোঁ। আৰু এইয়া চব আমাৰ পোৱালি, নতুন মানুহ বুলি মানে তাৰ কোনো হেৰি নাই। ল'ৰা ছোৱালী তেনেকুৱাই থাকে আৰু, নতুন পুৰণা বুলি নহয়। এই দেখিছে নহয়, পুলিচ দাদা এজনকো লগ পাই এনেকুৱাই কৰিছে। এইটো চখ দুটা ল'ৰা, গোটেই মানে গুৱাহাটীৰ পৰা ইয়ালৈকে এতিয়া আমি গোলাঘাট পামেই। কিন্তু উৎপাত নকমিলে, এনেকৈ উৎপাত কৰি আহি ঘৰ পামগৈ এতিয়া।
ইমান কচু মোক দম দিছে দেখিছে দম দিছে দেখিছে এইটো আমাৰ উৎপতীয়া পোৱালি দেই তাই পিনে গা ভাল নহয় কিন্তু সি উৎপাত কৰিবলৈ ধুনীয়াকৈ পাৰিছে এতিয়া আমাৰ পোৱালিটোৱে এক চিকুট নহ'লে আৰু তাক চাওঁতে চাওঁতে আমি গোলাঘাট আহি পায়েই গ'লোঁ তো এতিয়া পামেই আৰু এয়া চাওক আমি গোলাঘাট আহি পাই গ'লোঁ মোৰ যদি ব্লগটো ভাল লাগিলে তেন্তে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো আৰু লগতে কমেণ্ট কৰিব নাপাহৰিব ধন্যবাদ